ঘটনা ঘটিছে এনেকুৱা মই জন্মৰ পৰা আজিলৈকে দেখাই নাই শিল বৰষুণ হৈছে মানে একে পাথৰ বৰফ আপোনালোকক ভিডিঅ'টো মই দেখুৱাই আছোঁ মোৰ লগত আপোনালোকেও চাই এনেকুৱা এটা পৰিৱেশ জীৱনত প্ৰথমবাৰ দেখা পালোঁ আৰু জন্মৰ পৰা পিয়ানিৰ কাষত বৰফৰ দেশৰ নিচিনা হৈ গৈছে একে বৰফ জমা হৈ গৈছে গোটেই বৰফ চাওকচোন ঢেকনি বিজুলীত আপোনালোকক ভিডিঅ' কৰি মই দেখাই আছোঁ বইলানি ভিতৰত মানে মৰমতে থৈ দিছে চাওকচোন ইমান ধুনীয়া লাগিছে একে পাথৰৰ দৰে বগা বগা পাথৰটো যেনেকুৱা লাগে দেখিবলৈ তেনেকুৱা লাগিছে ইমান মৰম লগা জিন্দগীত এনেকুৱা প্ৰথমবাৰ হৈছে ন পুৰা বগা হৈ গৈছে গো সোনিয়া এইখিনি একে পুৰা বগা বগা বৰফ পৰা বৰষুণত এয়া আমাৰ অমিতা গছৰ অৱস্থা নাইকিয়া হৈ গ'ল আৰু গছৰ পাণ এখিলাও নাইকিয়া হৈ গ'ল চব তলত যে হৈছে ফাঁহি চিটিকি গৈছে গ সেয়া আৰু আগফালে গাঁতত যে এনেকে বৰফে হেৰি ভৰ্তি হৈ আছে বলকচোন দেখুৱাম সেইখিনি এয়া বৰফ গলাই নাই বগা হৈ আছে গাঁতত ডাঙৰ হ'লো মানে আজিলৈকে এনেকুৱা এটা দেখা নাছিলোঁ কালি যেনেকুৱা একদম মানে বৰফ পৰিছে আৰু এনেকুৱাকৈ বৰফ পৰিছে গধূলা 6টা বজাতেই বৰফ পৰিছে আৰু এতিয়ালৈকে বৰফ গলাই নাই গাঁততে সেনেকৈ হেৰি হৈয়ে আছে এতিয়া আপোনালোকক দেখুৱালোৱেই মই বৰফ গলাই নাইকিয়া ৰাতিপুৱা ৰ'দ দিলে বৰফ গলাই নাই তথাপিও একদম পাণ চান খৰিয়ে ফাটি ফুটি গ'লগৈ পাণ বৰফ পৰি এখিলাও মানে এনেকুৱা ভাল নাই চব এনেকুৱা ফাটা গৈছেগৈ পাণ গছ গোটেই ৰাতিপুৱাৰ পৰিৱেশটো আপোনালোকক দেখালোঁ আপোনালোকে ভালকৈ চাওক কেনেকুৱা পৰিৱেশ হৈ গৈছেগৈ এইবাৰ বা বহুত অনিষ্ট হৈছে দেই মানুহবোৰৰ